হেল্ল' এভৰিৱান, বহুত দিনৰ মূৰত পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি মিনি ভ্লগলৈ। আজি পুৱাই যাব ওলাইছোঁ নলবাৰী, মানে আমাৰ মেইন ঘৰ। আহি এতিয়া বাছত উঠি আহি আছোঁ। বহুত দিনৰ মূৰে মূৰে আমাৰ গৈ থকা হয় নলবাৰীলৈ। এইবাৰ 3 বছৰ মূৰত আহিছোঁ। তাৰপিছত ৰাস্তাত মাজতে ভোক লাগিলে, কিন্তু খাবলৈ ইমান টাইম গাড়ী নৰখাইছোঁ। চিপছ চকলেট কিবাকিবি কিনি ল'লোঁ। আৰু আজি যিহে গৰম পৰিছে, অৱস্থা নাই, হালত খাৰাপ। হ'লেও উপায় নাই, এনেকৈ গৰমত আধামৰা হৈ ৰাস্তাত কিবাকিবি খাই মেলি আহি আছোঁ। এয়া এতিয়া খালোঁ, মানে কিনিলোঁ বগৰী। তাৰপিছত খাই গাড়ীও ৰখাই থৈছে বহুত টাইম, গৰমে একদম থাকিব নোৱাৰা কৰি দিছে অৱস্থা। এনেদৰেই গোটেই দিনটো আহি অৱশেষত সন্ধিয়া 5:30 বজাত ঘৰ পালোহি। আহি পাই হোটেলত সোমাই একাপ চাহ খাই ল'লোঁ। তাৰপিছত ঘৰত আহিলোঁ। ঘৰতো খুৰীয়ে ধেৰ কিবাকিবি খাব দিলে। ৰাতি আৰু ভিডিঅ' নকৰিলোঁ। আকৌ লগ পাম এটা নতুন মিনি ভিডিঅ'ৰ সৈতে। আৰু যদিহে মোৰ ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে, তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।